এই ভিডিঅ'টোৰ জৰিয়তে অসমীয়া সাহিত্য চয়নিকা অন্তৰ্ভুক্ত সময় পাঠৰ অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰা হ'ব। গতিকে প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া কোনটো সময়ৰ এক ভগ্নাংশ বুলি ক'ব পাৰি? উত্তৰটো হ'ব অনুফলক। নেক্সট কুৱেশ্যন, কেনেকৈ দিন মাহ গণনা কৰা হয়? উত্তৰটো হ'ব চন্দ্ৰ সূৰ্যৰ গতি চাই। নেক্সট কুৱেশ্যন, এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিৱৰ্তনক কি বোলে? উত্তৰটো হ'ব কল্পনান্তৰ। কুৱেশ্যন নম্বৰ 4, কল্পনান্তৰ শব্দটো তলত দিয়া সন্ধি বাঢ়নিবোৰৰ কোনটো ৰূপ শুদ্ধ? উত্তৰটো হ'ব কল্প যোগ অন্তৰ। কুৱেশ্যন নম্বৰ 5, দেশৰ লগত সময়ক তুলনা কৰা হয়। উত্তৰটো হ'ব নয়ৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়।